গুড ইভিনিং, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু এতিয়া আবেলিয়ে হ'লগৈ ভিডিঅ' বনাওঁ কওঁতে 4টা বাজি গ'ল অলৰেডি। তো মানে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ বাৰু। তো এতিয়া ভাবিছোঁ এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু দেখাম কি কৰোঁ কি নাই। তো চাই থাকিব সকলোখিনি। এতিয়া আবেলি চাহ মানে দুপৰীয়া আৰু ভাত নাখালোঁ, আমি 11টামান বজাতে ভাত খাই দিলোঁ। আৰু এতিয়া যিহেতু আকৌ ভাত খাব নোৱাৰি দুবাৰ, তো এতিয়া মানে কিবা এটা খাবলৈ বনাম বুলি ভাবিছোঁ। বনাই লওঁগৈ, তাৰপিছত আকৌ লগ পাই আছোঁ। তো গাইছ, মোৰ চাহ হৈ গ'ল। চাহ আৰু মালপোৱা বনাই ল'লোঁ ধুনীয়াকৈ। ভোক লাগি আছিল যিহেতু বেছিকৈ লৈছোঁ মই। সেই গাইছ, অকণমান ওলাই আহিছোঁ আবেলি এনেই আৰু ৰাস্তাৰ ওচৰলৈ। তো চাহ মালপোৱা খালোঁ ধুনীয়াকৈ। খাই বৈ এতিয়া ককাক নাতিনীয়েক ওলাই গৈছে আৰু আমিও অকণ ওলাই যাওঁ বুলি ভাবিছোঁ। বৌক লগ ধৰিছোঁ, জানো জানি নাযায়। তো অকণমান এনেই ওলাই যাওঁ। তো এইটোৱে আমাৰ মানে ঘৰৰ ৰাস্তাটো, আৰু ঘৰৰ ৰাস্তাটো মানে কি আৰু আমাৰ গাঁৱৰ ৰাস্তাটো। তো এইফালে ভাবি যি গাড়ী আহিছে কাৰণে ধুমাধুম চাইড কাটিছে। শকত মানুহ বেছি স্পীড যাবও নোৱাৰে যে। আৰু পিছফালে মই আহি আছোঁ ফুপাই জোপাই। বাচ্ছা লৈতো ছাগলী পোৱালিটো আমাৰ পিছে আহি আছে। তো সেইটোৱে পিছফালে আমি আহি আছোঁ। ধুনু চাই দিয়াতে, ধুনু তই হাই কৰি দিয়া। হা বুলি মুখেদি কয়, হাই কৰি দিয়া, হাই কৰি দিয়া। দাদা অকণ দি দে, দাদা তই ফুফু আহি আছোঁ এতিয়া। তিনিওজনী নহ'ব, দুজনী আৰু এটা। ভিউটো চাওক গাইজ, দলংখন অকণমান পাৰ হৈ আহিলোঁ বাৰু। এইফালে আমাৰ টুকলুহুন গৈ আছে। টাটা সোনা বাই। আজি পাৰ্টি চলি আছে মানে এতিয়ালৈকে বনোৱা নাই, বনাহে। আৰু বনাব আমাৰ দাদাই। এতিয়া বৰ্তমান কিবা ভাইটিৰ প্ৰেক্টিকেল কৰি আছে আৰু মিলাই পেলাই দুয়োটাই কৰি আছে। তাৰপিছত বনাম। আৰু আজি আমাৰ গাহৰি স্পেচিয়েল পাৰ্টি হ'ব। তাৰ আগতে এতিয়া চলি আছে আমাৰ লাল চাহৰ পাৰ্টি। তো এইফালে বৌয়ে চাহ বহাই দিছে, সেইফালে চাহ বহাই মানুহ ক'ৰবাত আছেগৈ। আহি যোৱা, উতলিব চাহপাত তাহপাত দি পেলাই মানুহ ইয়াত নাই। তো এতিয়া আৰামত চাহকাপ খাই আমি গাহৰি বনাম। কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰি জনাব, কাৰ ভাল লাগে। মোৰতো মানে খুবেই ভাল লাগে, বেছি খাব নোৱাৰিলেও মানে অত্যন্ত ভাল পাওঁ। আৰু গাহৰি বুলি ক'লে মানে এনেই ভাল লাগি যায়। আৰু ড্ৰাই ফ্ৰাইটো মেইন। আমি টেষ্টিঙৰ পৰা এইফালে আমাৰ মাংস, আৰু এইফালে মই আলু পিঁয়াজ এনেকৈ অলপ যোগাৰ কৰি থৈছোঁ। এইফালে শুকান জলকীয়া আৰু কিবা মছলা এইবিলাক দিয়া যাব আৰু বনাওঁতে দেখাই আছোঁ। এয়া চাহ আমাৰ উতলি আছে দেই। বল বেছি উতলিলে তিতা হৈ যাব। অফ কৰিলে, গেছ অফ কৰিলে, মই দেখাই নাই। আমাৰ যিহেতু ঘৰত গাহৰি মা আৰু দেউতাই নাখায়, আৰু আমি আহিলে এনেকৈ মানে খোৱা হয়। আৰু আমি গোটেইখিনি মিলি পেলাই বৌ দাদা এনেকৈ হাজবেণ্ড আৰু মই খাওঁ। আমাৰ সেইখন ঘৰতো ইমান নচলে, তো সেইটো কাৰণে মানে খোৱা নহয়। যিহেতু এতিয়া আমাৰ ভিতৰত বনাব নিদিয়ে দেউতাই, আৰু বাহিৰতে এটা চৌকা আছে, তাতে বনাব লাগিব। ভিতৰত মানে ডাইনিঙত খাব দিছে, খুব জোৰ কৰাৰ কাৰণে। আৰু তেনেকৈ খাব দিয়ে বাৰু, কিন্তু ডাইনিং চাইনিং চব মুচি পেলাব লাগিব। আৰু ভাতৰ মানে মেইন পাকঘৰত আমাক সোমাব নিদিয়ে, যিহেতু থপনাও আছে, সেইটো কাৰণে নিদিয়ে। তো সেয়াই, সেইকাৰণে বাহিৰতে বনাব লাগিব। এইফালে জুই ধৰিব লাগিব। দেউতাই খৰি চৰি চব যোগাৰ কৰি থৈ দিছে। আমাৰ এইটো চৌকাতে গাহৰি বনোৱা হ'ব। এইফালে খৰি থৈ দিছে, পানী চানী চব ৰেডি কৰি থৈছে। তো ইয়াতে আমাৰ ভাত পানী বনোৱা হয় বাৰু, কিন্তু অকণমান জেকা লাগি আছে যিহেতু বৰষুণ আহিছিলে। তো সেয়াই অকণমান জেকা চেকা লাগি আছে। জেগাখিনি একো নাই বাৰু, ভাল জেগা। আমি সদায় তাতে বহোঁ, কৰোঁ, ভাত পানী খাওঁ। আৰু এইফালে চাহ হৈ গ'ল, আৰু চাহ ভাতবিলাক আমাৰ ৰেডি চলি আছে উইথ হেপী বিস্কুটৰ লগত। হেপিটো শেষ হ'ল বোলে, তো এইটো বিস্কুটৰ লগত এতিয়া চলিব লাগিব। এইফালে আমাৰ চাহৰ লাইন দেই। তো এয়া চলি আছে প্ৰেক্টিকেল। এইফালে কিবা লিখি আছে ভাইটিৰ, মেথছৰ হয়। এবাৰ 10ত যিহেতু বহুতবিলাক দিছে, তো কৰি আছে দুইটাই মিলি। সেয়া আমাৰ ৰাহু পাৰ্টি চলি আছে, আৰু এয়া খাই আছোঁ। ইজনে কাপোৰ কানি নাই মানে এইবিলাকৰ, কোনোবাই পাই যদি চোলা এটা দিবচোন।
দালি ভাত ডিম একেলগে এইফালে আমাৰ মানে আইতাই ভাত বনাইছে অকলে খাবৰ কাৰণে। ভাতো কুকাৰতে বনাইছে, দালিও আপোনালোকে কোনোবাই সহজতে খাব মন গ'লে খাব পাৰিব। গিলাচতে দালি কেইটামান পানী অকণ দি, তাতে ক'ৰবাত ডিম এটাও দিছে, কিন্তু ডিমটো দেখা নাই। নাই সোমোৱা, মানে ভিতৰৰ ফালে আছে। ডিম এটাও দি দিছে। দালিখিনি অকণমান তেল মাৰিব আৰু ভাত এইফালে ডিমো সিজিব, এনেকৈ খাব পাৰিব নহয়। এতিয়া কি ধুনীয়াকৈ টিপ টপ এজনী মানুহৰ কাৰণে অকলে ভাত বনাই দিলে। যদি আমি যাওঁ এতিয়া, বহুতে যিহেতু নাখায়। আৰু আপোনালোকে কোনোবা যদি পেংগেজত আছে, নহ'লে মানে ক'ৰবাত ডিউটি টাইমত যাবলৈ উৎপাত হয়, এইটো কাইতে ভাত বনাই খাব পাৰিব। ময়ো এতিয়া ট্ৰাই কৰি চাম এদিন, এনেকৈ গিলাচত দালি দি পানী অকণমান দি। এতিয়া বাই বাই ক'লো বাই। চোৰ আহা আহা, নাহা? মাংস খাবলৈ পালে আহিবা, মাংস খাবলৈ পালে আহিবা। তুমি মাংস খাবা, আহা। চিৰা পিঁয়াজ চিয়াজ কাটি দিলোঁ ধুনীয়াকৈ। এইফালে বৌয়ে মাংস চাংস ধুই ৰেডি কৰি থৈ দিছে, কিন্তু দাদা উঠি অহা নাই। মানে কিয়, মাংস হোৱাৰ পাছত মানে আমাৰ মানে ৰখিবলৈ ধৈৰ্য নাই। তো এইটো আপোনালোকে মানে চচটো মানে লেতেৰা বুলি নাভাবিব দেই, এইটো মোৰ জন্মৰ আগৰে চচ। তো অকণ গৰম পানী বনাওঁতে ধুলে আকৌ ভাল হৈ যায়, কিন্তু মানে আজি ধোৱা হোৱা নাই চাগে, নাজানো আৰু। আমাৰ জুই শুলে, দাদালৈ বাট চাই আছোঁ, সি জ্বলাব। মাংস বনাইনো কোন ৰখি থাকিব পাৰে, হয়নে নহয় কওকচোন? এতিয়া মানে মাংসখিনি হোৱাৰ পিছত আমি ৰখি থাকিব নোৱাৰিম। সেইটো কাৰণে মানে অকণ তাক লেট কৰাই আছোঁ। অকণ লেটকৈ বনালে হাজবেণ্ডো আহি পাব আৰু গৰমে গৰমে টেষ্টটো লোৱাই মজা বেলেগ। সেইবুলি মানে ভিডিঅ' বনাবলৈ ৰখি আছে, কেমেৰা চেমেৰা অন কৰি। মই পেটপেটাই আছোঁ কাৰণে বনাব পৰা নাই, তো ৰখি দিম আৰু অকণমান। তো গাইছ, এয়া আমাৰ কাৰিকৰ দেই, অকণ চাই দে আকৌ। এইফালে আমাৰ কাৰিকৰ দাদা। এইফালে আজি গাহৰি মাংস বনাব লৈছে। এইফালে মছলা, তেল, নিমখ, চেনিও দিব বোলে মাংসতে। সেইবিলাক বনাই লওক, এতিয়া আপোনালোকক দেখাম লাহে লাহে। এয়া ফাৰ্ষ্ট তেলত দিলে চেনি, দেখিছেনে? চেনি দিলে বোলে কালাৰটো বৰ ধুনীয়া হয়। এয়া দি দিছে দাদাই ধুনীয়াকৈ। চেনিটো গলিব লাগিব। আৰু দি দিছে এতিয়া পিঁয়াজখিনি, ভাজি আছে ধুনীয়াকৈ। পিঁয়াজ দিয়া হৈ গ'ল, আদা নহৰু এতিয়া নিদিয়ে চাগে। এইফালে বৌ লাজ কৰিছে। এইটো আমাৰ ফাৰ্ষ্টবাৰ লৰাইছে দেই ঢাকন দাঙি। এতিয়ালৈকে ইয়াত বোলে একো মছলা পৰাই নাই, কালাৰটো কিন্তু আহিছে। হালধি দিছিলোঁ, অকণমান কালাৰ আহিছে, বাট একো বোলে পৰাই নাই ইয়াত। চেনি কালাৰ দেই এইটো। এয়া এতিয়া ইয়াতে নিমখ দিব দেই, হৈ যাব নেকি? নিমখ পৰি গৈছে। এয়া হালধি, এইফালে এতিয়া দিব হালধি। মই আগতে হালধিটো কি বুলি কওঁ কচোন? হালধি যেতিয়াকৈ হালধিটো কোৱাতকৈ এটা হালধি বুলিয়ে ক'বিচোন। এয়া হালধি পৰি গ'ল। আজি আৰু পাৰ্টি আৰু মানে দেই। এতিয়া নহৰু আৰু আদা দিছে দেই। কালি মেগী কথাটো ক'লা নাই? কি টেষ্টি বনাইছোঁ, কিন্তু ময়ে খাব নোৱাৰিলোঁ, লাষ্টত এৰি দিলোঁ। সেই আমনি লাগি কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিলে। আৰু এইফালে এইটো কি জিৰা দিব এতিয়া দেই। এইটো মিট মছলাটো দেৰিকৈ দিব আৰু গৰম মছলা দেৰিকৈ দিব। জিৰা অকণ কমাই দে, এনেই মছলাটো লাগিছে ন। এয়া প্লেট উখালিছে দেই, নহৰু দি দিলে অকণমান মানে লাগি গৈছে। কেৰাহীখন অকণমান পাতল।
দেখিছে নহয়, কালাৰ দেখিছে নহয়। এতিয়া পৰি গৈছে এইটো চচ। বিলাহীৰ অভাৱত আজি মানে চচ দিয়া হেৰি গাহৰি মাংস খাব দেই আপোনালোকেও কেতিয়াবা। আৰু ইয়াতে এতিয়া দি দিব এয়া মিট মছলা। আমাৰ মানে একোৱে নাই হ'বলৈ নিদিওঁ, দেখিছে নহয়। মছলা অকণ প্লেটত লাগি আছিলে কাৰণে পানী অকণ দি দিছোঁ। কিনা হাঁহত ঠোঁটলৈকে মঙহ, কোনেও এনাই নক'ব। আজিকালি বস্তু যি দাম বাঢ়িছে, কিন্তু এনাই কৰাত ভাল। আমাৰ মাংস প্ৰায় হৈছেগৈ আৰু। আলু অলৰেডি সিজি গৈছে, আলু লৰাওঁতে ভাগি গৈছে। মাংসটো অলপ সিজিব লাগিব। ইয়াতে গিৰিগা অফ ৱাটাৰ। এতিয়া মানে খাই দিব আৰু মাংসটো টেষ্টি হৈ গৈছে আৰু। তো গাইজ ফাইনেলি আমাৰ মাংস ৰেডি হৈ গ'ল। গোন্ধ আৰু মানে কালাৰে মোক এতিয়াই খা খা কৰি আছে। তো এতিয়া ভাতৰ যোগাৰ কৰি লওঁ পটাপট। মানুহজন আহি পালেহি, দেখাই থাকিম সকলোখিনি। চাওক না কি মজা হৈছে অ', খাব আৰু। তো গাইজ আমাৰ খানা ৰেডি। মাংস বাঢ়ি আছে এতিয়া। বাতিটো মানে কেৰাহী মানে শেষেই হ'ল বাতি বনাওঁতে দেখিছে না। এইফালে চোতাই আছে, আমালৈ ৰখিবলৈ সময় হোৱা নাই। এইফালে এয়া আৰু এয়া আমাৰ মানে বাঢ়ি লৈছোঁ, ধুনীয়াকৈ খাই লওঁ। আজি খাবা আৰু। এইফালে মোৰ বাতিটো মানে মাংসৰ লগত মাছ অকণ মানে ফ্ৰী আহিছে, তো খাই লওঁ ধুনীয়াকৈ। গাইজ এয়া মাংস, এইফালে আলু দেই এঘৰা সানি লৈছোঁ। মজা। কেনেকুৱা পাইছা? খাই আছা কেনেকুৱা পাইছা কমেণ্ট। তোমাৰ তোমাৰ ভিডিঅ'লে খালীকৈ ওলাইছে, গাহৰি খালে গৰম উঠিব বোলে। হে গাইজ, খানা পিনা খাই আজৰি হ'লোঁ আৰু আজি ব্লগটো চাই কেনেকুৱা পালে জনাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই লাগিল। এতিয়া মানে বিচনাত উঠিলোৱে অলৰেডি। মাইনাই আমনি কৰিছিল, সি শুই আছিলে, তো তাক অকণমান চাই ল'লোঁ আৰু এতিয়া সি শুলে। আমিও শুওঁ এতিয়া। বাই বাই।